নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ অৱন্তী নেওগ শইকীয়াৰ এটি কবিতা। কবিতাৰ শিৰোনাম নাৰীত্ব। মই নাৰী, সৰ্বশক্তিমন্তা, দয়া ক্ষমা সহনশীলতা মোৰ সত্তা, শান্ত সমাহিত মোৰ সৌম্য মূৰ্তিৰ অন্য এটা ৰূপ মা দুৰ্গা। মই প্ৰকৃতি, ফলে ফুলে সুশোভিত, সৰ্বগুণে অনন্য, সৃষ্টি আদি আৰু অন্ত। ধৈৰ্য কষ্ট সহিষ্ণুতা মোৰ বিশেষত্ব। মই নাৰী, বহুৰূপিণী, মা ভগ্নী দুৰ্হিতা সহধৰ্মিণী। মোৰ অবিদ্যমানে মনোৰম প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ নিষ্প্ৰভতা, জীৱকুলৰ অস্তিত্বত মহাশূন্যতা। মই নাৰী, সৃষ্টিধৰ্মী, সমান্তৰালকৈ বিনাশিনী। মোৰ সততাৰ নিৰৱচ্ছিন্ন প্ৰবহমান গতিত আৱৰ্জনা ধূলি মাকতি ধুই নিয়াৰ প্ৰবল শকতি। মই চৌপাশে যেনেকৈ সুস্থ বাতাৱৰণ সৃষ্টি কৰিব পাৰোঁ, পলকতে ধ্বংসস্তূপত পৰিণত কৰিবলৈকো কুণ্ঠাবোধ নকৰোঁ। মই নাৰী, সমন্বয়ৰক্ষী, জনকল্যাণৰ হকে এখনি প্ৰদূষণমুক্ত সমাজ ময়ে গঢ়িব পাৰোঁ। পৰিয়ালৰ পৰা সমাজলৈ, অংকুৰৰ পৰা পূৰ্ণাংগলৈ।